আজিৰ পৰা 1300 শতিকাৰ আগতে ৰাজস্থানত এখন গাঁও আছিল য'ত 410টা পৰিয়াল 1500 জন মানুহ এটা ৰাতি ভিতৰতে নোহোৱা হৈ গৈছিল। ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলো এৰি গুচি গৈছিল। কিন্তু কিয়? আহকচোন আজি আমি জানিম কুলধৰা গাঁৱৰ ৰহস্যৰ বিষয়ে। লগতে ইয়াক আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাজস্থানৰ জয়ছলমেৰৰ থৰ মৰুভূমিৰ মাজত অৱস্থিত ভাৰতৰ এখন অন্যতম ভুটীয়া গাঁও হৈছে কুলধৰা। আজিৰ পৰা 1300 শতিকাত পালিয়াল ব্ৰাহ্মণসকলে নিৰ্মাণ কৰা এই গাঁওখনৰ লোকসকল আছিল কৃষিকাৰ্যত মাষ্টাৰ আৰু পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত জিনিয়াছ। থৰ মৰুভূমিৰ মাজত তেওঁলোকে পুখুৰী খান্দি সেউজীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। আপোনালোকে ভাবি চাওকচোন, 1300 শতিকাতে তেওঁলোকে মৰুভূমিৰ মাজত এখন মিনি ডুবাই সৃষ্টি কৰিছিল। তেওঁলোকৰ ঘৰসমূহত প্ৰাচীন ইঞ্জিনিয়াৰিঙৰ চমক দেখিবলৈ পোৱা গৈছিল। 1825 চনৰ এটা ভয়ংকৰ ৰাতি কুলধৰা গাঁৱৰ 1500 পালিয়াল ব্ৰাহ্মণ অদৃশ্য হৈ গৈছিল। তেওঁলোকে নিজৰ ঘৰ, সম্পত্তি সকলো এৰি গুচি গৈছিল। কিন্তু কিয়? সেই লৈ বহুতে বহু ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল। স্থানীয় কিংবদন্তি মতে জয়ছলমেৰৰ দিৱান সলিম সিং আছিল এজন অত্যাচাৰী শাসক। তেওঁ গাঁৱৰ এগৰাকী কন্যাক জোৰ কৰি বিয়া কৰাব বিচাৰিছিল, যাৰ কাৰণে গাঁওবাসীয়ে বিৰোধিতা কৰিছিল। সলিম সিঙৰ এই কাৰ্যত গাঁওবাসী অসন্তুষ্ট হৈ খাপ দিছিল যে ভৱিষ্যতে ইয়াত কোনেও বসতি স্থাপন কৰিব নোৱাৰিব আৰু তেওঁলোকে সেই ঠাই এৰি গুচি গৈছিল। যদি আমি এই ঘটনাটোক বিজ্ঞানৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰোঁ, তেতিয়া কিছুমান সাধাৰণ কাৰণ দেখা যায়, যেনে পানীৰ অভাৱ। থৰ মৰুভূমিত পানী শুকাই গৈছিল, যাৰ ফলত কৃষি অসম্ভৱ হৈ পৰিছিল। পালিয়ালসকলে হয়তো জীৱিকাৰ বাবে অন্য ঠাইলৈ গুচি গৈছিল। দ্বিতীয়তে আমি ভাবিব পাৰোঁ, সেই সময়ৰ ৰাজস্থানত হয়তো ডাঙৰ ভূমিকম্প হৈছিল, যাৰ ফলত গাঁওবাসীয়ে গাঁও এৰি ৰাতিৰ ভিতৰতে পলাই গৈছিল। কিছুমান পৰ্যটকৰ মতে তেওঁলোকে ৰাতি কথা পতাৰ দৰে শব্দ শুনিছে, লগতে কিছুমান ছায়ামূৰ্তি দেখিছে। কিন্তু বিজ্ঞানৰ ভাষাত যদি আমি এইটো চাবলৈ যাওঁ, ইয়াক পাৰেইডলিয়া বুলি কয়। পাৰেইডলিয়া হৈছে মানুহৰ মনৰ এটা খেল, য'ত আমি শব্দ বা ছবিক ভূতৰ দৰে ভাবোঁ। কুলধৰা গাঁৱৰ এই ৰহস্যৰ ইতিহাস আচলতে সাপৰ ফলত সৃষ্টি হৈছিল নে মৰুভূমিৰ কবলত সময়ৰ সোঁতৰ সৃষ্টি হৈছিল, তাক এতিয়ালৈ সঠিককৈ জানিব পৰা হোৱা নাই। কিন্তু স্থানীয় লোকসকলে কোৱা মতে ইয়াত কোনো ভূত নাই, পৰ্যটকসকলৰ ই এক কল্পনাহে মাথো। কিন্তু বৰ্তমান সময়ত ৰাজস্থান চৰকাৰে কুলধৰা গাঁৱক এক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে জনপ্ৰিয় কৰি তুলিছে। আপোনালোকে জানি হয়তো আচৰিত হ'ব, এই কুলধৰা গাঁৱতেই কালু আৰু দ্য এখেনৰ দৰে চিনেমাৰ শ্বুটিং হৈছিল। কুলধৰা গাঁও এটা মিষ্টি বক্সৰ দৰে, ইতিহাস, কিংবদন্তি আৰু বিজ্ঞানৰ মিশ্ৰণ। সলিম সিঙৰ অত্যাচাৰ, সাপৰ কাহিনী নে পানীৰ অভাৱ? আপুনি কি বুলি ভাবে? তলৰ কমেণ্ট বক্সত জনাবচোন। এই গাঁৱৰ ৰহস্যই আমাক ভাবিবলৈ বাধ্য কৰে যে আমি সকলো জানো বুলি ভাবিলেও প্ৰকৃতি আৰু ইতিহাসৰ কিছুমান গোপন সত্য এতিয়াও লুকাই আছে, যিবোৰৰ পৰা আমি এতিয়াও বহু আঁতৰত। আপোনালোকে কি ভাবে? কুলধৰা গাঁৱত এটা ৰাতি কটাবলৈ আপোনালোকে সাহস কৰিবনে? আপোনালোকৰ মতামত কমেণ্ট বক্সত শ্বেয়াৰ কৰক। আৰু যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।